বিহালীৰ বুৰৈ নদীত নিখোজ হোৱা কিশোৰৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ'ল বুৰৈ নদীত গা ধুবলৈ গৈ নিখোজ হোৱা দুই কিশোৰ। বহু পলমকৈ আহি উপস্থিত হোৱা SDRF বাহিনীৰ ওপৰত ৰাইজৰ প্ৰচণ্ড ক্ষোভ। দুই কিশোৰৰ ভিতৰত এজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত আনজনক SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰৰ পিছতে ৰাইজে এক প্ৰচণ্ড উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰি ৰাইজে আৰক্ষীৰ হাতৰ পৰা দুইজন কিশোৰৰ মৃতদেহ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মানুহ সোমাইছিলে বোলে, পুলিচে ৰখাই দিছে, 7টা বাজি ওলাব দিছে। আগত ওলাব দিলে তো বাচিলে ডেড বডি, ওলাব দিয়া নাই, এতিয়া ডেড বডিটা লৈ পেলাই গৈ আছে। দুইটা উলিয়ালে? দুইটা ওলালে। এটা আমি ওলালি, এটা পুলিচে মাতি পেলাই ওলালে। পুলিচ প্ৰশাসন নাই, 3 ঘণ্টা আগত দিলে আমাৰ ল'ৰা বাচি গ'লে হয়। এতিয়া মৰিছে কোনে লিখিলে ল'ব যদি কওক, দিব আমাক ল'ৰা। জিন্দা দিব বুলি কওক। এই ভয়তো কোন নাই, যি নাম মই নাজানো, তেওঁতো ল'ৰা আমাক দিব। 3 ঘণ্টা পাব্লিকে ওলাইছে, সিহঁতৰ আহিবলৈ কাম নাই। এনডিআৰএফ একো কাম নাই, ছাৰ এটা অসমত একো কাম নাই। এইটো আমাৰ পুলিচ প্ৰশাসনৰ কাম নাই। 3 ঘণ্টাৰ পৰা আমাক ৰখি আছে। যদি তাক ওলাব দিলে হয়, আমাৰ ল'ৰাটো বাচি গ'লে হয়। আমাৰ ল'ৰা গৈছে ন, সিহঁতে কি ক'ব? বিহালীৰ পৰা ঋতু বৰাৰ সহযোগত ভূপেন বৰাৰ ৰিপৰ্ট, বাৰ্তা 365।